নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান আছোঁ এখন ভাগৱতী সভাত যি পালনাম থান, এই পালনাম থানত আজিৰ পৰাই যিহেতু গুণমালা আৰম্ভ হৈছে। আপোনালোকক আগতেও দেখুৱাইছিলোঁ, ভিডিঅ'টো এতিয়া শেষলৈকে চাই থাকিব, নিশ্চয় ভাল পাব। এয়া গেটত চাওক, মানুহৰ কিমান ভিৰ, চাওক কিমান মানুহ ভিৰ হৈছে চাওক। খুব সুন্দৰ এটা পৰিৱেশ। আৰু এতিয়া ভিতৰলৈ সোমাই যাম। এয়া দেখিছে কি ধৰণে সুন্দৰকৈ চাকি বন্তি জ্বলাই আছে। দেখিছে এয়া চাকি বন্তি জ্বলাইছে সকলোৱে আহি। এয়া চাওক, আৰু এইফালে স্ক্ৰীণ লগাই দিছে, খুব ধুনীয়া লাগিছে। আৰু এয়া এইফালে নাম আৰম্ভ হৈ গ'ল, গুণমালা। এয়া চাওক, মই দেখুৱাইছোঁ, ভিতৰলৈ সোমাই গৈছোঁ। বৰ্তমান ভিতৰলৈ দৃশ্যটো দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক, গুণমালা ষ্টাৰ্ট হৈছে। চাই থাকক শেষলৈকে। পৰিৱেশ চাৰিওফালে মানুহ, অকল মানুহ। এয়া নামঘৰ ফটৰ ভিতৰত এয়া পুৰা নাম চলি আছে ইতিমধ্যে। এয়া চাৰিওফালে মানুহ, অকল মানুহ চাওক। ইতিমধ্যে গুণমালা নাম চলি আছে, দেখুৱাইছোঁ আপোনালোকক। এতিয়া সকলোৱে সেৱা লৈছে। ইতিমধ্যে গুণমালা শেষ হৈছে, সকলোৱে সেৱা লৈছে, দেখুৱাইছোঁ আপোনালোকক। গুণমালা শেষ হৈছে ইতিমধ্যে। এয়া দেহেশ্বৰ বৰাবাপ, দেখুৱাইছোঁ আপোনালোকক। তেওঁৰ নামঘৰৰ ভিতৰৰ পৰা ওলাই আহিছোঁ, সত্ৰৰ মণিকূটৰ ভিতৰৰ পৰা। ইতিমধ্যে সকলোৱে আশীৰ্বাদ লৈছে চাওক এনেদৰে। বহুত ভাল লাগিলে, বহুত ভাল লাগিছে, বহুত মানুহ আছে। এয়া তেওঁ ওলাই গৈছে, বাপ ওলাই গৈছে, এয়া দেখুৱাইছোঁ। এয়া মানুহ চাওক এনেদৰে বহি আছে। অসমৰ বহু জিলাৰ পৰা এনেধৰণে মানুহ আহিছে। অসমৰ বহু জিলাৰ পৰা আহিছে, এনেধৰণে মানুহ আহিছে। জোনাই, ধেমাজি, লখিমপুৰ, গহপুৰ আদি বহুত অঞ্চলৰ পৰা আহিছে। প্ৰতিখন জিলাৰ পৰা এনেধৰণে ভক্তৰ ইয়াত আগমন হৈছে। ইয়াত দেখিছে মানুহবোৰ ইতিমধ্যে ভোজনালয়স্থলীলৈ গৈছোঁ। যদি সম্ভৱ হয় আপোনালোকক ভোজনালয়স্থলীলৈ দেখাম, য'ত মানুহে খোৱা বোৱা গ্ৰহণ কৰিছে। মানুহে একেলগে প্ৰায় 1000ৰ ওপৰত মানুহে একেলগে খাই আছে। এয়া চাওক ভোজনালয় বহুত দীঘল, দেখিছে
ভোজনাস্থলী আপোনালোকক এতিয়া ওপৰৰ পৰা এটা দৃশ্য দেখুৱাম। ওপৰৰ পৰা এটা দৃশ্য দেখুৱাবলৈ গৈ আছোঁ। ওপৰলৈ গৈ আছোঁ, ওপৰৰ পৰা দৃশ্য এটা দেখাম, মানুহৰ ভিৰৰ দৃশ্য এটা চাই থাকক। এই দেখুৱাইছোঁ ওপৰৰ পৰা, মই চৰ্টৰ ওপৰত উঠি আছোঁ ইতিমধ্যে। চৰ্টৰ ওপৰৰ পৰা দেখুৱাইছোঁ আপোনালোকৰ দৃশ্যটো, কিমান মানুহ চব এয়া চাওক। ভিতৰত নাম চলা এয়া দেখুৱাই দিছে, পৰ্দাত দেখুৱাই দিছে যোন ভিতৰত যাব পৰা নাই। এয়া নাম চলা এইফালে চব গ্ৰীণ, এইফালে স্কেল লাগি আছে, লাইটিং লাগিছে। এয়া নাম চলা দেখুৱাইছে, ভিতৰত নাম হৈ আছে দেখুৱাইছে। আৰু ইয়াত চব মানুহ চব ভিৰ। এতিয়াও সকলোৱে ইয়াত বাপৰ পৰা দেহেশ্বৰ বৰুৱাৰ বাপৰ পৰা সেৱা লৈছে দেখুৱাইছোঁ। এজন এয়া আহিছে, তেওঁ আহিছে ডিব্ৰুগড়ৰ পৰা। কেনেকুৱা লাগিছে? গুৱাহাটীৰ পৰা আহিছে। কি ক'ব পালনামৰ বিষয়ে, কি ক'ব? ইমান এই মহাপালনাম কীৰ্তন কালক্ৰমত হেৰাই গৈছিলে। শংকৰ গুৰুৰ পিছৰ পৰ্যায়ত আচাৰ্য ইলাৰাম দাস বাৰবিছাৰ মহাপালনাম কীৰ্তনক এক নতুন মাইলৰ খুঁটি হিচাপে অসমত প্ৰতিষ্ঠা কৰিলে। আৰু এই মহাপালনাম কীৰ্তনে হৈছে আচাৰ্য বাৰবিছৰ ইলাৰাম দাস বাৰবিছৰ আৰু আমাৰ বৰ্তমানৰ আচাৰ্য দেহেশ্বৰ বৰুৱা বাপুৰ নেতৃত্বত এই মহাপালনাম কীৰ্তন যেতিয়া এখন ভাগৱতী সমাজ গঠন হৈছিলে, তাৰ পিছৰ পৰা জিলাই গোটেইখন জিলাৰ কল্যাণৰ কাৰণে মহাপালনাম কীৰ্তন অনুষ্ঠিত কৰিছিল। আৰু এই জিলাই ভাল লাগিছে আৰু কেতিয়ালৈ শেষ হ'ব? কালিলৈ ৰাতিপুৱা সামৰণি হ'ব। তাৰপৰা পৰহিলৈ পৰহিলৈ সন্মিলন হ'ব। তাৰপিছতে নামাইছিলে, তাৰপৰা মানে একদম আছে 4 তাৰিখে সমাপ্তি হ'ব। আৰু এবছৰলৈ মানে শেষ আৰু এবছৰলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু দেখাই আছোঁ কাইলৈ আহি খুব সুন্দৰ এটা পৰিৱেশ। আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিলৈ আহিলোঁ, বাই বাই।